বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে বহুত দিনৰ আগতে যে মোৰ কলিকতাৰ ব্লগ এটা চাইছিল পাহৰি আহিলে চাগে নহয়নে সেইটোৱেই কণ্টিনিউ কৰিছোঁ চাওকচোন বেলেগ এটা দিনত কলিকতাত এনেকৈ ব্ৰেকফাষ্ট কৰিছোঁ আৰু দোকান চোকান খোলাই নাই গতিকে এনেকৈ ব্ৰেড টোষ্ট খাই লৈছোঁ আৰু নেক্সট আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম এয়া যাত্ৰা আৰম্ভ কৰিছোঁ আৰু কলিকতাৰ মেট্ৰ' ষ্টেচন আপোনালোকে জানেই ইণ্ডিয়াৰ ভিতৰত এটা ওল্ডেষ্ট মেট্ৰ' ষ্টেচন আৰু দক্ষিণেশ্বৰৰ পৰা কবি সুভাষলৈকে গোটেই অল্ড কলিকতাখনতে এই মেট্ৰ'ৰ সুবিধাটো আছে কম খৰচতে আমি এই মেট্ৰ'ত বহুত ঠাই আমি ভ্ৰমণ কৰিব পাৰোঁ গতিকে সেই সুযোগটোৱে লৈছোঁ আমি আৰু বিশেষকৈ টাইম বহুত ছেভ হয় সেইকাৰণে মেট্ৰ'ত জাৰ্ণি কৰিবলৈ বেছি ভাল আৰু নিউ টাউনতো কলিকতাৰ নিউ টাউনত লাহে লাহে মেট্ৰ'ৰ কাম চলি আছে গোটেই চিটিখনতে এই মেট্ৰ'ৰ সুবিধাটো লাহে লাহে কলিকতা চৰকাৰে দিব আৰু খুব ভাল এটা পদক্ষেপ আৰু কম সময়তে খুব ধুনীয়াকৈ বহুত ঠাই আমি কভাৰ কৰি ল'ব পাৰোঁ গতিকে জাৰ্ণি কৰোঁতে আপোনালোকে মেট্ৰ'ৰ সুবিধাটো নোলোৱাকৈ নোৱাৰিব পুৱাই যিখিনি ঠাইলৈ বুলি ওলাই আহিলোঁ সেই ৰাস্তাৰে ফুটপাথেদি গৈ থাকোঁতে এই গানেৰে বেলুন ফুটোৱা দৃশ্যটো দেখিলোঁ বহুতে ফুটাই আছিল আৰু আমি দুয়োটাই ৰ'ব নোৱাৰিলোঁ একেবাৰে সৰুকালৰ কথাবোৰ মনত পৰি গ'ল ৰাস্তাইদি এনেকৈ যাওঁতে কেতিয়াবা ফুটাইছিলোঁ যে গতিকে এনেকৈ আমি দুয়োটাই ফুটোৱা আৰম্ভ কৰি দিলোঁ চাওকচোন এটাৰ পিছত এটাই আমি ফুটোৱা আৰম্ভ কৰিছোঁ অসমত হয়তো নোৱাৰিলোঁহেঁতেন বাহিৰত কাৰণে কৰিছোঁ আৰু নে কি কয় কেতিয়াবা এইবিলাক কৰিও ভাল লাগে Fala sai dia apa? আছোঁ ভিক্টৰিয়া মেমৰিয়েল আৰু ইমান ভাল লাগিলে ইয়াতে মোৰ দেউতাৰ পুৰণি বন্ধু বেলেগ বেলেগ কলেজৰ তেওঁলোক এতিয়া ৰিটায়াৰ কৰিছে এজন প্ৰিন্সিপাল আছিল আৰু বেলেগ বেলেগ বন্ধু লগ পালোঁ আৰু ইমান ভাল লাগিছে মনটো মানে বিশেষকৈ বাহিৰৰ ঠাইত আহি অসমীয়া মানুহক লগ পালে কেনেকুৱা অনুভৱ হয় বহুত ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভিক্টৰিয়া মেমৰিয়েল আমি আগৰ পৰা ছেম প'জত আমি ফটোৱে মাৰিব পাৰোঁ আগতে আহোঁতে মানে মই অলপ সৰু আছিলোঁ আৰু মই কিবা হেৰি ফ্ৰক এটা পিন্ধি আহিছিলোঁ ন মই মানে ব্লেক কালাৰ ফ্ৰক এটা পিন্ধি আহিছিলোঁ মোৰ এতিয়াও মনত আছে গতিকে আকৌ মেমৰি ৰিগেইন কৰি আছোঁ দেখাই থাকিম ৰ'ব কলিকতাৰ পৰ্যটনৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ভিক্টৰিয়া মেমৰিয়েল ভিক্টৰিয়া মেমৰিয়েল হ'ল ৰাণী ভিক্টৰিয়াৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ লৰ্ড কাৰ্জনে নিৰ্মাণ কৰা এটা সৌধ আৰু খুব সুন্দৰকৈ মানে খুব পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে তেওঁৰ স্মৃতি বিজড়িত বিভিন্ন সম্পদ ইয়াত খুব সুন্দৰকৈ আৰু আকৰ্ষণীয়কৈ সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো দেখাৰ লগে লগে আপোনালোকে ভাবিব যে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পৰাকৈ ইয়াক কি সুন্দৰকৈ মেইনটেইন কৰা হৈছে আৰু এইখিনি দেখিছেনে শিল দিয়া হৈছে আচলতে খুব ইউনিক আৰু খুব ধুনীয়া এটা পৰিৱেশ আৰু ভিতৰখিনি আপোনালোকক দেখাম যিমান পাৰোঁ আচলতে তাত ইমান কেমেৰা বিভিন্ন ঠাইত এলাও নকৰে তাৰ পিছতো যিখিনিত পাৰি সেইখিনি আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিম চাওঁচোন আহক
ৰাণী ভিক্টৰিয়া ঘৰটো ইমান ধুনীয়া দেখিছে নাই ইয়াক কওকচোন মোক এনেকুৱা ঘৰ এটা মাৰ্বলৰ কাগজৰ বনাম কাগজৰ ঘৰ এটা নহয় মাৰ্বল আমি এতিয়া ভিক্টৰিয়া ঘৰ চাবলৈ আহিছোঁ ৰুমবোৰ বেডৰুম এয়া এতিয়া আমাৰ মাইনা এই ভিক্টৰিয়াৰ আপোনাৰ হেৰিয়াত বেলকনি ৰৈ আছে ভিক্টৰিয়া বেলকনিত ৰৈ এয়া মাইনাই দৃশ্য উপভোগ কৰিছে বাহিৰৰ দৃশ্যবোৰ আমি আহোঁতে বন্ধ আছিলে সোমাব পৰা নাছিলোঁ এবাৰ বৰ ভাল লাগিলে সোমাই ইমান ধুনীয়া ন ঘৰবোৰ আৰু খুব মানে তেতিয়াৰ দিনৰ তোমাৰ হেৰিবোৰ দেখিছা নাই বস্তু ব্যৱহাৰ কৰা বস্তুবিলাক বহুত ধুনীয়া ইমান ডাঙৰ খোজকাঢ়ি খোজকাঢ়ি ভাগৰ লাগিছে তেতিয়া দিনত ৰজা নহয় তেতিয়া দিনত ব্ৰিটিছ চাহাবে কম ঘৰ বনাই দিয়া নাছিল ভিক্টৰিয়া মেমৰিয়েলৰ পাছত আমি আমাৰ আজিৰ দিনটোত কভাৰ কৰিবলগীয়া নেক্সট ডেষ্টিনেশ্যনটোলৈ যাম আৰু অভিয়াছলি মেট্ৰ'তে আমি যাত্ৰা কৰিছোঁ কাৰণ খুব কম সময়ত আমি সেই ঠাইখিনি পামগৈ গাড়ীত গ'লে ইমান কম সময়ত নাপাম গতিকে চাই থাককচোন আমাৰ নেক্সট ডেষ্টিনেশ্যনটোনো কি বন্ধুসকল উপস্থিত হৈছোঁহি ঐতিহ্য বিজড়িত কলিকতাৰ কলেজ ষ্ট্ৰীট সেই কলেজ ষ্ট্ৰীট বিখ্যাত পণ্ডিত সাংস্কৃতিক ৰাজনৈতিক কৰ্মীসকলৰ পদধূলিৰে জীপাল হৈ থকা কলেজ ষ্ট্ৰীট আৰু এইবাৰ আহিছোঁ একেবাৰে ফেমাছ দি ইণ্ডিয়ান কফি হাউচলৈ আৰু কফি হাউচৰ কথা চবেই জানে সাংস্কৃতিক ৰাজনৈতিক আৰু সাহিত্যিক কৰ্মীসকলে ইয়াত আহি মাজে মাজে একাপ কফিৰ লগত আড্ডা দিছিল আৰু সেই আড্ডাৰ বাবে এতিয়াও দি ইণ্ডিয়ান কফি হাউচ কলিকতাৰ একেবাৰে ফেমাছ এটুকুৰা ঠাই আৰু এতিয়াও প্ৰজন্মও ইয়ালৈ আহে আৰু সেই অনুভৱেৰে জীপাল হৈ পৰে একেবাৰে ৰয়েল ফিল নহয়নে উপস্থিত আছোঁ ইণ্ডিয়ান কফি হাউচত ফেমাছ ঠাই খুব হাল্লা হৈ আছে মোৰ মানুহ শুনিছে নাই নাজানো আৰু খুবেই মানে ফেমাছ এটা প্লেচ আৰু এইটো প্লেচত কি হৈছিল জানেনে কবি নজৰুল অমৰ্ত্য সেন ইত্যাদি পণ্ডিতসকলে ইয়াত কথা পাতিছিল আড্ডা মাৰিছিল আৰু বিভিন্ন ধৰণৰ বৌদ্ধিক চিন্তা চৰ্চা কৰিছিল আলোচনা কৰিছিল গতিকে এই ঠাইখিনিত উপস্থিত হৈ আজি খুবেই মানে ভাল লাগিছে সুন্দৰ এটা অনুভৱ আৰু ইয়াতে কিবা কিবি অৰ্ডাৰ দিছোঁ খাম আৰু আহিলে আপোনালোকৰ হেৰি কৰি কফি হাউচলৈ আহিম আৰু ফিছ ফ্ৰাই নাখাম কাটলেট আৰু ফিছ ফ্ৰাই ইয়াত একেবাৰে ফেমাছ ৰ'ব আমি খাই লওঁ কেনেকুৱা টেষ্ট এইটো কি হয় ফিছ ফ্ৰাই কিন্তু একদম কাটলেট টাইপ আৰু কফি দিছোঁ তাৰ হট কফি মোৰ ক'ল্ড কফি এইবাৰ উপস্থিত আছোঁ কলিকতাৰ এটা লাৰ্জেষ্ট শ্বপিং মল অৰ্থাৎ ইয়াৰ নাম হৈছে কুৱেষ্ট মল আৰু কুৱেষ্ট মল হ'ল বেক বাগানৰ পাৰ্ক চাৰ্কাছত অৱস্থিত আৰু এইটো এটা লাৰ্জেষ্ট মল কলিকতাৰ আৰু ইয়াত বিভিন্ন ধৰণৰ নামী দামী ব্ৰেণ্ডবিলাকৰ বস্তু ইয়াত উপলব্ধ হয় বলক ভিতৰলৈ যাওঁ কুৱেষ্ট মলত সোমালোঁ আৰু দুই এপত লাগতিয়াল বস্তু কিনিলোঁ কিনাৰ পাছত মানে ভোক লাগিছিল সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ আৰু চাওকচোন মলত আহি পেলাই আমি কি অৰ্ডাৰ কৰিছোঁ ভাত মানে এইকেইদিন স্পাইচি ফুড খাই আমাৰ একদম কণ্ডিশ্যন ভাল নহয় গতিকে কি কৰিব আৰু এয়া ভাতেই অৰ্ডাৰ কৰিছোঁ খাই লওঁ ৰ'ব আমি উপস্থিত আছোঁ কলিকতাৰ ফ্লটিং মাৰ্কেটত আহকচোন ভিতৰলৈ
ফ্লোটিং মাৰ্কেটৰ এক্সপিৰিয়েঞ্চ একদম ফ্লগ ফ্লোটিং মাৰ্কেট মানে এনেই আৰু দলং এখন বনাই তাৰ ওপৰত দোকান কিছুমান থৈ দিছে আমাৰ অসমত ইমান বিশেষ চাবলগীয়া নাই আমাৰ অসমত বহুত এনেকুৱা ফ্লোটিং মাৰ্কেট বনাই দিব এতিয়া আকৌ গৈ আছোঁ আৰু মেট্ৰ'ৰে যদিও যাত্ৰা কৰিছোঁ কলিকতাৰ ঠাইবোৰ দূৰ দূৰ গতিকে গধূলি হৈ আহিলে দেৰি হ'ল আমি আৰু বেছি দেৰি নকৰিলোঁ কিবা এটা খাই ল'লোঁ একেবাৰে ৰাতিলৈকে এতিয়া আমি এই মেট্ৰ'ৰে আকৌ আমি থকা ঠাইখনলৈ হোটেললৈ যাত্ৰা কৰিম গতিকে এই ধুনীয়া ব্লগটো এই যাত্ৰাৰে আমি সামৰণি মাৰিছোঁ আচলতে এডিট কৰা দেৰি হৈ আছে মোৰ সময় নাই গতিকে ব্যস্ততাৰ মাজত বন্ধৰ মাজে মাজে এনেকৈ কৰি আছোঁ আৰু ইণ্টাৰেষ্টিং ব্লগ আহি আছে তেতিয়ালৈকে কানেক্ট হৈ থাকিব ধন্যবাদ